কৃষ্ণ জয়গুৰু শংকৰ। এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ এয়া হ'ল দ্বিতীয় দিনা। আমি এয়া অধিৱেশনত গৈছিলোঁ। এয়া দেখিছেনে ইমানেই মানুহ, সকলোফালে কেৱল মানুহ আৰু ইমানেই ধুনীয়া পৰিৱেশ, আপোনালোকক ভাষাৰে বুজাই ক'ব নোৱাৰি। মই গৈ আহিলোঁ, পিছে আপোনালোকে যদি যোৱা নাই আৰু এটা দিন আছে, আপোনালোকে যদি যোৱা নাই যাব পাৰে। বহুতেই ভাল লাগিল, আপোনালোকক বুজাই ক'ব পৰা নাযায়। ব'লকচোন মইনো ক'ত ঘূৰিলোঁ তাকে অলপ দেখাওঁ আপোনালোকক। उधर एक लेडी को कैंडिडेट प्रोफेसर बोला she came to Assam to study the Satra. That is a great influence of studying by Western. बाबू हटगा अपना तो हम लोग का ऐसा आप लोग का दिल होता है कोई और हेल्प करने से बिल्कुल थोड़ा এখন নাও আৰু যিমানখন জিলা আছে সিমানখন ইয়াত পতাকা আছে। এয়া দৰং, ৰঙিয়া, নলবাৰী, বাক্সা, ওদালগুৰি, তেজপুৰ, বিশ্বনাথ, মানে যিমানখন জিলা আছে সিমানখন মানে এয়া পতাকা আছে। দেখিছেনে ইমান ধুনীয়া এয়া এখন নাও। সোণ সোমাই নাযায় দেই। ইমান মানুহ, ইমান দেখোন ডাঙৰ জেগা, ক'ত ঘূৰি শেষে কৰিব নোৱাৰিম দেখোন ন। হা, ইমান মানুহ, ইমান জেগা দেখোন ক'ত ঘূৰি মেলি শেষে কৰিব নোৱাৰিম। দেখিছানে কিমান, আকৌ সেইটো চাইডত আছেগৈ এয়া মাজতে। এয়া হ'ল শিবিৰ। দূৰ দূৰণিৰ পৰা আই মাতৃসকলৰ বাবে ইমান ধুনীয়া সুবিধা কৰি দিছে নহয়নে বাৰু। চাওকচোন এয়া দেখিছেনে খণ্ড খণ্ডকৈ মানে শিবিৰবোৰ বনাই দিয়া হৈছে। এয়া দেখিছেনে ইমান ধুনীয়া লাগিছে। এয়া দেখিছেনে এয়া দুপৰীয়া আহাৰ ভাগ গ্ৰহণ কৰিবলৈ ইমান দীঘল লাইন দেখিছেনে। ১৫,০০০ মানুহ একেলগে আহাৰ গ্ৰহণ কৰিব। এয়া এতিয়া আমি ভাত খাবলৈ বহিছোঁ আহি ১৫,০০০ মানুহৰ লগত, আই মাতৃসকলৰ লগত, বাহঁতৰ লগত একেলগে ভাত খাব পৰাটো বহুত ভাগ্যৰ কথা। এয়া আমি ৩খন গেট পাৰ হৈ আহি এই পৰ্যায় পালোহি আৰু দেই। আৰু আমাৰ এইজনী গুণগুণী একে বৰিং হৈ গৈছে, ভাগৰ লাগি গৈছে গৈ তাই। কি খাবা এতিয়া? ভাত খাবা? এয়া দেখিছেনে আহাৰ গ্ৰহণ কৰিব পৰা ঠাই ইমানেই ডাঙৰ দেখিছেনে। একেলগে ১৫,০০০ মানুহে আহাৰ গ্ৰহণ কৰিব পাৰে, ভাবকচোন তেতিয়াহ'লে। আৰু এয়া এতিয়া আমি খাই বৈ ওলাই আহিলোঁ। এয়া দেখিছেনে এয়া হ'ল মেইন মণিকূট ভাগত। আমি যেতিয়া সেৱা লৈছিলোঁ তেতিয়া এয়া বাপজনে গুণমাক একেথেৰে সেৱা কৰা দেখি বৰ মৰম লাগিছিলে ন, সেইকাৰণে চুমুকে খাই দিলে। এয়া দেখিছেনে তাইও এয়া হ'ল মেইন মণিকূট ভাগ। আৰু আমি তাৰ পৰা ওলাই আহি আৰু এয়া দেখিছেনে ইমানেই মানে ভাল লাগিছিলে।
কোনফালে যাওঁ কোনফালে নাযাওঁ হৈ গৈছিলোঁ। এইফালেতো সকলোখিনি বাৰু চাই আহিলোৱে যিহেতুকে এইফালে অলপ চাই যাওঁ বুলি ভাবিলোঁ। বাণিজ্য মেলা হৈ আছে এইফালে। এয়া চাবচোন দেই, যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এয়া এতিয়া আমি গৈ আছোঁ। বস্তু হেৰাই পায় আমাৰ অনুসন্ধান কক্ষত জমা দিলে তেখেতসকলৰ বৰ্ধিত অনুসৰি তেখেতসকলক সুৰক্ষিত কৰা হ'ব। আমি কিয়নো যথেষ্ট ভিৰৰ পৰিলক্ষিত হৈছে, সেয়েহে আমি সকলো শ্ৰীমন্ত শংকৰদেৱ বৰগোহাঁই দি যোৱা আদৰ্শ বাণী নীতি জ্ঞান আমি সেয়া ধৰিছোঁ। কৃষ্ণ এইখনো চাম বুলি ভাবি আছিলোঁ ৰ ক'ত এয়া চাব দেই, আমাৰ সকলোৰে মৰমৰ জুবিন দাক ইমান ধুনীয়াকৈ বালিৰে সজাইছে। বালিয়ে এয়া তেওঁ ৰূপটো দিছে, ইমান ধুনীয়া লাগিছে চাওকচোন। এয়া চাওকচোন এনেকৈ দেখাহে গৈছোঁ যিমান পাৰোঁ। এয়া দেখিছেনে সকলোতে একেবাৰে এয়া দেখিছেনে কিমান ভিৰ। মই বিশেষ দেৰি নকৰিলোঁ যিহেতুকে ঘৰলৈ আহিবলগীয়া और वेस्ट बंगाल बिहार और एक झारखंड 11 स्टेट का है अपने लिए। ये लकी के बात अपने इंस्टीट्यूट विश्वनाथ साराही में है। গুণগুণিক দেখিছেনে কেনেকৈ দবা বজাইছে, এয়া দেখিছেনে। এয়া চাওকচোন ইমান ধুনীয়া এটা সুন্দৰ পৰিৱেশ দেখিছেনে। আৰু ভিডিঅ'টো মই বেছি দীঘল নকৰোঁ যিহেতুকে আপোনালোকেও চাই আমনি লাগিব পাৰে, নহয়নে বাৰু। ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'সমূহ ইউটিউবত চাই আছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। যদি আপোনালোকে ফেচবুকত চাই আছে তেন্তে এটা ফ'ল' কৰি দিব। আৰু ভিডিঅ'টো মই ইমানতে সামৰিলোঁ। কৃষ্ণ কৃষ্ণ। উপস্থিত হৈ আপোনাৰ বোৱাৰীৰ সৈতে